হেল্ল' এভৰিৱান, বহুদিনৰ মূৰত এই ব্লগটো কণ্টিনিউ কৰিছোঁ, মানে মিনি ব্লগটো। ইয়াৰে আগত বিয়াৰ আগত কি কৰিলোঁ গোটেইখিনি দেখুৱাই আছিলোঁ, কিন্তু বিয়াখন আপোনালোকক দেখুওৱা হোৱা নাই। আজি ভাবিছোঁ এই মিনি ব্লগটোৰ জৰিয়তে আপোনালোকক অকণমান হ'লেও দেখুৱাওঁ। এয়া হৈছে বিয়াৰ আগা দিনাখন আমি মেহেন্দি লগালোঁ, কইনাকো লগাই দিলোঁ, এইফালে ময়ো লগাইছোঁ অকণমান। এয়া মোৰ মেহেন্দি ডিজাইনটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাবচোন। আৰু বিয়াৰ দিনাই ৰাতিপুৱাই উঠি মই এইবোৰ মানে ডেক'ৰেশ্যন কৰাত লাগি গৈছোঁ। আৰু দিছে, কিন্তু তাৰে বেলুন ওলোৱা আৰু অকণমান ভাল দেখিবৰ বাবে মই অকণমান ডেক'ৰেশ্যন কৰি দিছোঁ। কইনা থোৱা জেগাখিনি অকণমান ধুনীয়া দেখিলে ভাল লাগে দিয়কচোন, নিজৰে কিবা এটা, আৰু সকলোৱে তেতিয়া ধুনীয়া লগা বুলিয়ে কয়। তো সকলোৱে কৈছে ভালে লাগিছে বুলি, কিন্তু এয়া আপোনালোকে এতিয়া কমেণ্ট কৰি জনাব। ফাৰ্ষ্ট টাইম এনেকৈ মই ডেক'ৰেশ্যন কৰি পাইছোঁ। তো এয়া কইনাৰ কাপোৰযোৰ সেইদিনা যে কৈছিলোঁ লোৱা বুলি, তো এইযোৰে আছিল কাপোৰ। আজিৰ মিনি ব্লগটো ইয়াতে সামৰিছোঁ। আজিলৈ বাই বাই।